আজি মই কচু শাকৰ এখন পিটিকা বনাবলৈ লৈছোঁ। এইটো বনাবলৈ একেবাৰে সহজ হয়। মই লৈছোঁ কচু পিটিকাৰ কাৰণে এমুঠি কচু ঠুৰি লৈছোঁ। লৈছোঁ কেঁচা জলকীয়া 2টা, নহৰু লৈছোঁ 3 ফুটা, মচন্দৰী পাত লৈছোঁ আৰু লৈছোঁ বিলাহী, কণ বিলাহী। এতিয়া মই এইখিনি অলপ মিহি মিহিকৈ কুটি ল'ম। বৰ মিহি নহ'লেও হ'ব। কচু আৰু মচন্দৰীখিনি মই কুটি লৈছোঁ। নহৰুকেইটাও কুটি লৈছোঁ। এতিয়া এখন কেৰাহীত মই আধা গিলাচ পানী দি লৈছোঁ। তাতে মই এইখিনি ঢালি দিছোঁ। অকণমান দিছোঁ নিমখ। এতিয়া মই এইখিনি ঢাকি দিম। একেবাৰে কম সময়তে হৈ যায়, এইটো সময় বেছি নালাগে। এয়া উতলিলে এইখিনি ঘন হৈ আহিলে এতিয়া সিজিবলৈ বেছি দেৰি নালাগে। এতিয়া মই লৈছোঁ 2টা আলুকেইটা বইল কৰি লৈছিলোঁ আগেয়ে। এইকেইটা এতিয়া মই তাত ভাঙি দিছোঁ। এয়া হৈ গ'ল। এতিয়া মই এখন প্লেটত উলিয়াই লৈছোঁ। মই তাত দিছোঁ অকণমান কেঁচা পিঁয়াজ, আৰু অকণমান দিছোঁ মিঠাতেল। এতিয়া ভালদৰে এইখিনি সানি ল'ম। মিঠাতেল দিলে খাবলৈ ভাল হয়। এয়া আমাৰ কচু পিটিকা ৰেডি হৈ গ'ল।